Dear students, welcome to my channel Avidas Maths. মই আজি তোমালোকক শিকাম বহুপদ chapter 2 class 10 ৰ এতিয়া বহুপদ আমি বুলিলে কি বুজো বহু মানে বহুত কেইটা পদ হল ৰাখি যে বহু কেইটা ৰাখি চলক সংযুক্ত হৈ যেটো গঠন হয় হেতু হল বহুপদ ধৰা এনেকুৱা আছে x + y - 3 এটো এটা বহুপদ তিনিটা পদ আছে 1 2 3 x y into 3 এটো কিন্তু কি এক পদ বুলি কোৱা হ'ব এনেকৈ যদি পূৰণ হৈ থাকে তাক কোৱা হ'ব এক পদ আৰু এনেকৈ যোগ বা বিয়োগ চিহ্নৰে যদি সংযুক্ত হৈ থাকে হেইবিলাক হল বহুপদ এতিয়া ৰাখি যদি বেছি থাকে এটা থাকিলে এক পদ দুটা থাকিলে দ্বিপদ তিনিটা যদি থাকে এটো যেনেকৈ এটো তিনিটা আছে ইয়াৰ আন এটা নাম কি ত্ৰিপদ আৰু তাতকে বেছি যদি থাকে এটো কি বুলি কোৱা হয় বহুপদ বুলি কোৱা হয় এতিয়া বহুপদৰ যদি এনেকুৱা বহুপদ থাকে বহুপদৰ যদি মাত্ৰা 1 থাকে x + y এটো এটা দ্বিপদ ইয়াৰ মাত্ৰা কিমান 1 ইয়াৰ দুটা চলকযুক্ত দ্বিপদ ৰাখি এটো কি কোৱা হয় দুটা চলকযুক্ত দ্বিপদ ৰাখি বুলি কোৱা হয় আৰু যদি এনেকুৱা থাকে যে x + x² + 3 এটো কি কিমান ঘাত আছে 2 আছে এটো কোৱা হ'ব যে দ্বিঘাতযুক্ত দ্বিপদ ৰাখি বা দ্বিঘাতযুক্ত বহুপদ ৰাখি এতিয়া যদি বহুপদৰ উচ্চতম ঘাত 1 হয় তেনে এনেকুৱা x + 3 ইয়াক কোৱা হ'ব ৰৈখিক বহুপদ ৰৈখিক বহুপদ বুলি কোৱা হ'ব আৰু যদি ঘাত 2 থাকে তেনেহলে তাক কোৱা হয় দ্বিঘাত বহুপদ দ্বিঘাত বহুপদ বুলি কোৱা হয় ধৰা হল 3x + 4 এটো এটা বহুপদ লিখিছো এটোৰ মান সমান হয় এটো যদি x ৰ কিবা এটা মানৰ বাবে এনেকে হল যদি এনেকুৱা হয় x ৰ কিবা এটা মানৰ x ৰ মান 1 বহালে y ৰ মান কিমান হ'ব 7 এনেকে যদি মান বহাই যাও 3 2 6 6 4 10 এনেকে যে মান বহাই যাও আৰু যদি এনেকে স্থানাঙ্ক কাৰ্টেসীয় সমতলত যদি এই মানবিলাক বহুৱা হয় তেনেহলে মনত ৰাখিব লাগিব যে ৰৈখিক বহুপদৰ যেটো লেখ সদায় সৰল ৰেখা হ'ব হয় এনেকুৱা হ'ব নহলে এনেকুৱা হ'ব মুঠতে কি হ'ব সৰল ৰেখা হ'ব আৰু যদি ইয়াৰ ঘাত 2 হয় যদি ঘাত এনেকুৱা 2 হয় তেনেহলে বক্ৰৰেখা হ'ব আৰু সেই বক্ৰৰেখাই x অক্ষক এনেকুৱা দুটা বিন্দুতে কাটিব x অক্ষক দুটা বিন্দুত কাটিব তাৰ মানে ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা মূলৰ সংখ্যা মূল বা শূন্যৰ সংখ্যা ৰৈখিক বহুপদৰ কেইটা হ'ব এটা হ'ব আৰু দ্বিঘাত বহুপদৰ মূলৰ সংখ্যা দুটা হ'ব ত্ৰিঘাতৰ তিনিটা হ'ব এটো মনত ৰাখিব লাগিব তাৰ মানে x অক্ষক যিমানটা বিন্দুত কাটিব হিমান কেইটা কি হ'ব মূলৰ সংখ্যা হ'ব এতিয়া যদি ax² + bx + c এটা দ্বিঘাত বহুপদ হয় যেটো সমান y বুলি লিখা হয় তেতিয়া যেতে এটোৰ যেতিয়া লেখ আকা হ'ব লেখটো এনেকুৱা আকাৰৰ হ'ব নহলে এনেকুৱা আকাৰৰ হ'ব এটো মনত ৰাখিব লাগিব আৰু ইয়াক কোৱা হয় প্যাৰাবোলা অধিবৃত্ত প্যাৰাবোলা বুলি কয় x অক্ষক x এটো x ড্যাশ y ড্যাশ এনেভাবে কাটিব নহলে এনেকে উলমি থাকিব পাৰে এনেকেও থাকিব পাৰে এনেকেও কাটিব পাৰে এটো মনত ৰাখিব লাগিব আৰু ইয়াৰ আকাৰটো হল প্যাৰাবোলা অধিবৃত্ত বুলি কোৱা হয় আৰু সেই আকাৰটো এনেকুৱা ধৰণৰ হ'ব যদি a ৰ মান শূন্যতকৈ ডাঙৰ হয় এটোৰ মান যদি শূন্যতকৈ ডাঙৰ হয় আৰু যদি শূন্যতকৈ সৰু হয় তেনেহলে লেখডাল এনেকুৱা হ'ব যেটো প্যাৰাবোলা সেই অধিবৃত্তটো যদি শূন্যতকৈ সৰু হয় এনেকুৱা হ'ব শূন্যতকৈ ডাঙৰ হলে এনেকুৱা আকাৰৰ হ'ব বহুপদৰ যেটো উচ্চতম ঘাত যেনেকৈ 2 এনেকুৱাকে লিখা হল x³ x² + 3
এইটো এটা বহুপদ ইয়াৰ উচ্চতম ঘাত 3 তেনেহলে এই উচ্চতম ঘাতক কি বুলি কোৱা হয় বহুপদৰ মাত্ৰা বহুপদৰ কি বুলি কোৱা হয় মাত্ৰা বুলি কোৱা হয় আৰু এই বহুপদৰ মাত্ৰা সদায় এটা পূৰ্ণ সংখ্যা হ'ব লাগিব মনত থাকিব লাগিব বহুপদৰ মাত্ৰা সদায় কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব যদি পূৰ্ণ সংখ্যা নহয় তে ঋণাত্মক অখণ্ড সংখ্যা হয় তেনেহলে বহুপদ নহব যেনেকুৱা 1/x + 3 এইটো কি বহুপদ নহয় কাৰণ ইয়াত x ৰ মাত্ৰাটো লিখিলে এনেকৈ লিখা যায় ইয়াৰ x ৰ মাত্ৰা কি ঋণাত্মক সংখ্যা এইটো কি হ'ব বহুপদ নহয় তোমালোকৰ অনুশীলনী 2.1 ত এনেকুৱা কেইটামান চিত্ৰ দিয়া আছে কৈছে ইয়াত শূন্যৰ সংখ্যা কিমানটা আছে অলপ আগতে আলোচনা কৰিলো যে যদি x অক্ষক যিমানটা বিন্দুত কাটিব গ্ৰাফডালে যিমানটা বিন্দুত কাটিব লেখডালে হিমান কেইটা কি হ'ব শূন্য বা মূলৰ সংখ্যা হ'ব ইয়াত কাটা নাই মানে কি এইটো কি মূলৰ সংখ্যা নাই এইটোত কেইটা বিন্দুত কাটিছে এটা তেনেহলে এটা মূলৰ সংখ্যা কিমানটা এটা এইটোত কেইটা বিন্দুত কাটিছে 1 2 3 তেনেহলে তিনিটা তাৰ পিছত এইটোত কেইটাত কাটিছে এটা দুটা তেনেহলে দুটা এই লেখডাল এনেকুৱা y = fx যদি লেখডাল এনেকুৱা হয় x = fy তেনেহলে কিন্তু y অক্ষক কাটিব লাগিব মনত ৰাখিবা যে যদি লেখডাল y = fx হয় x অক্ষক কাটিব আৰু যদি লেখডাল x = fy হয় তেনেহলে y অক্ষক কাটিব লাগিব তাৰ পিছত আহিল ইয়াত কেইটা বিন্দুত কাটিছে 1 2 3 4 তেনেহলে ইয়াত চাৰিটা ইয়াত কেইটা চাৰিটা মূল হ'ব ইয়াত কেইটা বিন্দুত কাটিছে 1 2 3 তেনেহলে ইয়াত তিনিটা চাব লাগিব কিমানটা বিন্দুত কাটিছে যিমান কেইটা বিন্দুত কাটিছে হিমান কেইটা কি হ'ব মূলৰ সংখ্যা হ'ব মূল বা শূন্যৰ সংখ্যা হ'ব তো আশা কৰো তোমালোকে বুজি পাইছা নেক্সট ক্লাছত মই পিছৰ এক্সাৰসাইজটো আলোচনা কৰিম যদি তোমালোকে বুজি পাইছা এটা ধুনীয়া কমেন্ট কৰিবা আৰু বেলেগক শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা যাতে তোমালোকে পিছৰ ক্লাছটো পঢ়িব পাৰা আজিলৈ ইমানেই ধন্যবাদ